ফিল্মখনৰ কাম গোটেই শেষ হ'ল গৰমো গৰম বেলেগ গৰম এইফালে আমাৰ জিলকাৰে কেমেৰা কৰি আছে যোৱা ভাত কাটি লাই দিব অকণমান তোমালোক ভাড়াতীয়া ৰুমত আছিল ন এতিয়া চুদ্দু তো বলক এতিয়া ভাড়াতীয়া ৰুমত যাওঁ আৰু বা কি ৰ'দ দিছে গৰমো গৰম বেলেগ গৰম মানে নকওঁ আৰু মজা আয়া এইকেইটা বাকী চব আজি আমি বহুত আছোঁ চব ল'ৰা 4টা আছোঁ নেকি চাগে ছোৱালী 4জনী মানে টোটেল 8টা বহুত আছে আজি আৰু এতিয়া আমি বঢ়িয়াকৈ আহি গ'লোঁ ৰুমৰ ভাড়াৰ ঘৰৰ চুটটো ল'বৰ কাৰণে আমাৰ বিয়া পূৰা কমপ্লিট হৈ গ'ল বিয়াৰ চুট একো বাকী নাই এইফালে আমাৰ কিশোৰ আছে আৰু এইফালে আমাৰ আকৌ নামটো পাহৰি গ'লোঁ ৰূপা ক'লে হৈ গ'ল ৰূপা অঁ ৰূপা নামটো ভাল লাগিছে বাৰু হয়ে আৰু তো হৈ গ'ল আমাৰ বিয়া কমপ্লিট চুট আৰু এতিয়া ৰুমৰ ভাড়া এইটো আমাৰ ৰুম হয় বৰ্ণালীটো ঘৰৰে হয় তো এইটো নতুনকৈ বনাইছে তো এইফালে আমাৰ জিলকাৰে কেমেৰা কৰি আছে আৰু সিহঁতে ভিতৰত আছে আৰু সিহঁত এই দুটা চাওক এয়া তো ৰুমৰ ভাড়াৰ চুটটো চলি আছে গাইছ তো বঢ়িয়াকৈ গাইছ চাই থাকক আৰু দেখাই গৈ আছোঁ আৰু বঢ়িয়াকৈ চাই থাকক ডাইলগ চাইলগ কৰি আছে বৰ্তমান আৰু ইতিমধ্যে আমাৰ শ্বুটিং স্পটত শ্বুটিং চলি আছে পঢ়া শুনা কৰি আছে নাৰ্ছ চাকৰি কাৰণে আৰু যোৱা ভাত কাটি লাই দিব অকণমান তথাপি ভাতকেইটা লাই দিয়ক কচাখান আছে কচাখান যাবা কচাখানে দিল ল'ৰা এতিয়া ধুনীয়াকৈ ঢাকান দিয়া আকৌ হেন্দি আকৌ কিতাপ লৈ পঢ়া পঢ়া চকীখনততো চোৱা একবাৰ চকীখনত কিতাপ আছে না দে আৰু আমাৰ মজাকৈ শ্বুটিং কমপ্লিট হৈ গ'ল আৰু অকণমান আছে 2-3টামান শ্বট আছে সেইকেইটা বাৰু লৈ ল'ম তো বঢ়িয়াকৈ আমাৰ মানে ক'বলৈ গ'লে মানে গোটেইখিনি কমপ্লিট হৈছে আৰু জাষ্ট এতিয়া ডাবিং দিলে আমাৰ বঢ়িয়াকৈ হৈ যাব আৰু এতিয়া বাৰু ৰুমটোত কোনো নাই মানে ভাড়া ৰুমটোতে মই বহি কিনে বোলো ভিডিঅ'টো শেষ কৰি লওঁ যিটো আপোনালোকেও মানে আজিকালি কিছুমান ভিডিঅ'বোৰ কিছুমান ব্লগ শেষ নকৰোঁ মানে যিখিনি হয় সেইখিনিতে মই মানে এডিটিং কৰি কিনে ডাইৰেক্ট দি দিওঁ মানে এণ্ডটো নকৰোঁ তো ভাল নালাগে সেনেকৈ কৰি তো ফাইনেলি আমাৰ হৈ গ'ল কমপ্লিট আৰু ৰুমটোতো এতিয়া কোনো নাই চব ইফালে গ'ল আৰু মই বহিছোঁ ভাড়া ৰুমটোত তো এইফালে চৌকাবিলাক বনাইছিলে তো কাপোৰ চাপোৰ এতিয়া চেঞ্জ কৰিছিলে আৰু চ' এইটো ভাড়া ৰুমেই হয় তো ভাল লাগিছে এইটো বৰ্ণালীটো ৰুমেই হয় সেইটো পিছফালে আছে তো আৰু এইটো কৃষ্ণ মন্দিৰটো চাওক য'ত বিয়াৰ আমি শ্বুট কৰিছিলোঁ তো মন্দিৰটোৰ পাছফালে মানে মন্দিৰটোৰ পাছফালে বৰ্ণালীটো ঘৰটো সেই আৰু তো গাইজ কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যিসকল প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মানে অলপ মৰম দিব লাগে আৰু আপোনালোকে শ্বুটিঙৰ ব্লগ চাই কিনে বহুত ভাল পায় সেইকাৰণে মোৰো ব্লগ বনাই কিনে বেছি ভাল লাগে শ্বুটিঙৰ ব্লগ চ' আৰু মজা কাম কৰিম বাৰু এইখন কমপ্লিট হৈ লওক হোৱাৰ পাছত আৰু বহুত মানে বহুতেই আছে চ' দেখাই যাম বাৰু আপোনালোকে শ্বুটিঙৰ চাই ক'লোৱে ন ব্লগ চাই বহুত ভাল পায় সেইকাৰণে ভাল লাগে কিবা এটা মানে এনেকুৱা মৰম দিব লাগে চ' আৰু গাইজ একো নকওঁ তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল নতুনকৈ চাই আছে নতুনকৈ যিয়ে চাই আছে তো ৱেলকাম মোৰ চেনেলটোলৈ তো আজিলৈ গাইজ ইমানতে শেষ কৰিছোঁ তো টিল দেন টাটা বাই বাই আজি অলপ বেলেগকৈ দিছিলোঁ দিয়ক এনেকৈ কৈছোঁ দিয়ক বাই বাই গাইজ বাই বাই